শুই উঠো আৰু 9টামান বাজিবই হ'ল চাগে। পটানী গুড মৰ্নিং। মৰ্নিং মৰ্নিং। আপুনি ওলালে নি যাবলে? মই যাওঁ, ওলালোৱেই। কাম এটা আছে আজি, সেইকাৰণে অকণমান সোনকালে ওলাইছোঁ। হয় নেকি? যাওক তেন্তে। তুমি ভালকে থাকিবা দেই, নিজৰ খোৱা বোৱা যতন ল'বা, মই পামহিয়ে। হ'ব বাৰু, আপুনি ভালকে যাব যাওঁতে। আৰু কিবা খালে নহয়? খালোঁ, আহিছোঁ দিয়া। সঁচাকে নাইকিয়ে মোক যে ইমান মৰম কৰে। যাওঁ গা পা ধুই লওঁগে, নহ'লে আকৌ মায়ে ক'বই নহয়। মা, সেইদিনাখন যে তোক কৈছিলোঁ ছাৰপ্ৰাইজটোৰ কথা, আজি লৈয়ে আনো ভাবিছোঁ। কোনটো কথা বাৰু? কেলে আকৌ, তই মই যে চাইছিলোগে গাড়ীখন, সেইখনৰ কথা কৈছোঁ। সেইখন আজি আনিম ভাবিছ নি? তাকে ভাবিছোঁ, তই আকৌ কি ক। পইচা পাতি আধা দিলোঁ, আৰু আধা দিবলৈ আছে। তেন্তে লৈ আনগে যা, পটানীয়েও ভাল পাব। ঘৰতে পাৰ্টি এটা হ'ব। ভালে হ'ব যা। তাকে তেন্তে লৈ আনোগে ন? যা। লগত কাক নিবি? লগত সেই এধানক নিম, এধান আৰু মই যাম। যা বাৰু তেন্তে। তই পটানীক নকবি আকৌ, এইটো ছাৰপ্ৰাইজ হয়। হ'ব বাৰু দে, ঘৈণীয়েক নকওঁ। মই আহিছোঁ বাৰু। হৈ গ'ল দেই গা ধুই। এতিয়া যাওঁ, কাৰাকে চাহ একাপ বাকী খাওঁগে। মই আকৌ ৰাতিপুৱা কাৰা চাহ একাপ খালেহে ভাল পাওঁ। আপোনালোকে ভাল পায়নে জনাবচোন। ঘৰটোকে সাৰি লওঁ পাই। বোৱাৰীজনী আকৌ এতিয়া সাৰিব মেলিব নোৱাৰে নহয়। সেইকাৰণে আৰু যিমানখিনি পাওঁ ময়ে কৰিছোঁ আৰু। ঘৰ চৰ সৰা পৰা ভাত চাত বনোৱালৈকে ময়ে কৰোঁ আৰু। তাইক মই একোকে কৰিব নিদিওঁ। কেতিয়াবা সেই 2-এখন কৰিব দিওঁ আৰু। বাকী আৰু পাছলৈ ভাল হ'লে হয় আৰু। মা, আপুনি ঘৰ সাৰিছে যে? আপুনি বাৰু সাৰিব লাগেনে? দিয়ক মই সাৰোঁ। নালাগেও তুমি সাৰি দিবলৈ। যিমান পাৰোঁ ময়ে কৰিছোঁ। তুমি তললৈ সাৱলিব নালাগে। হ'লেও কিবা মই পাৰিলোহেঁতেন। পাছত কৰি দিবা দিয়া, এতিয়া কৰিব নালাগে। আপুনি চাহ খাব নি বাৰু? মই এতিয়া চাহ বনাম। বনোৱা যদি মোলৈ একাপ বনাবা। কাৰাকে আদা চাদা দি বনাবা। হ'ব বাৰু তেন্তে মই বনাওঁগে। গাড়ীখন যে বৰ ধুনীয়া লাগিছে। পটানীক ছাৰপ্ৰাইজটো দিয়ে ভাল লাগিব। দাদা এক্সকিউজ মি। হয়, কওকচোন। এই লওক আপোনাৰ নতুন গাড়ী চাবি এণ্ড কংগ্ৰেচুলেশ্যন। থেংক ইউ। ইউৰ ৱেলকাম। এতিয়া যাওঁ, লৰালৰিকে গাড়ীখন ঘৰলৈ লৈ যাওঁ। বন্ধুসকল, পটানীলে বুলি এইখন গাড়ী লৈছোঁ। বিয়াত একো গিফ্টেই দিয়া নাই নহয় তাইক। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। এতিয়া ঘৰলৈকে যাওঁ, তাইক ছাৰপ্ৰাইজটো দিওঁগে। এইখন চাই মই বৰ ভাল পাওঁ। পুষ্পা তেৰা নাম কিয়া হে? বৰ ভাল লাগে চাই। মা টিভি চাইছে? এয়া লওক চাহ, কাৰাকে বনাই আনিছোঁ। দে খাই লওঁ। তুমিও চিৰিয়েলখন চোৱা যদি বহা। মই নেচাওঁ দিয়ক, যাওঁ। হ'ব তেন্তে ময়ে চাওঁ। আপুনি চাওক, মই ভাতত লাগোগে। মই সেই বাৰীৰ পৰা ভেন্দি আনি দিছোঁ, তাকে তুমি কাটাগে। মই যাম বাৰু বনাবলৈ। হ'ব। মা, পটানী, ওলাই আকৌ, মই একদম গাড়ী লৈ আহিলোঁ। মা, আহ আকৌ, কিনো কৰি আছ? কেলেনো ইমান চিঞৰি আছ? আহিছোঁ নহয়। গাড়ী লৈ আহিলি? সঁচাকে দেই, বৰ ভাল লাগিছে। গৰম লাগিছে দেই ৰংটো। মাতিছোঁ, অহাই নাই, কিনো কৰি আছে জানো? তই মাতচোন। বোৱাৰী, বোৱাৰী এইফালে আহাচোন। বাকী চব পইচা পাতি দি আজৰি হ'লনে? একদম চব দি মেলি ক্লিয়াৰ কৰি থৈ আহিছোঁ আৰু। ভালেই কৰিলি দে। মা, কি হ'ল ইমানকে মাতি আছিলে যে? মাতিছিলোঁ। এইখন চোৱা, কেনেকুৱা লাগিছে? ভাল লাগিছে, নতুন গাড়ীচোন। কাৰ হয়? পটানী বৰ অকৰা হৈ আছা দেই। এইখন আমাৰ গাড়ী আকৌ। কি নতুন গাড়ীচোন? পটানী, এইখন তোমালৈ আনিছোঁ, তোমাৰ নামত আনিছোঁ। কি সঁচাকে? মোৰ যে বিশ্বাসেই হোৱা নাই। বিয়া বুলি আৰু এইটোৱে তোমাৰ গিফ্ট আছিলে। এতিয়ালৈকে দিয়া নাছিলোঁ যে, আজি দি দিলোঁ আৰু। বহুত বহুত ধন্যবাদ দেই আপোনাক। কিন্তু মই আকৌ চলাব নাজানো নহয়। একো নাই, মই শিকাই দিম নহয়। তুমি পাছে পৰে এদিন শিকি ল'বা বুজিছা, তেতিয়া চলাব পাৰিবা। মা, গাড়ীখন চোৱা আকৌ ভালকে, ভিতৰটো খুলি মেলি চোৱা। চাওঁচোন দেখাওক। ৰ'বা, এইটো চোৱা ভিতৰটো, বিৰাট কমফৰ্টেবল। বৰ ধুনীয়া দেই। দেখিলা কেনেকুৱা লাগিলে? ভাল লাগিলে দেই, উঠিবলৈহে মন গৈছে আৰু। তেন্তে বৈ, আমি নতুন গাড়ীখনত গোটেইকেইটা গৈ এপাক ফুৰি আহোঁগে। মা, পাৰি আকৌ, আমি আহোঁতে ক'ৰবাত খাইও আহিম। হয় নেকি? ওলা তহঁতিকেইজনী, যাওঁ আৰু। এনেকে যাওঁ বৈ, গাড়ীৰ ভিতৰতে যাম। হ'ব, ব'লক যাওঁ। ব'লক, আপুনি চলাওক আকৌ। ব'লা তেন্তে। ৰবি মই বাহিৰৰ পৰা আহি লৈছোঁ। হ'ব দে, গৈ আহ। মোৰ যে ইমান ভাল লাগিছে নহয়। আমাৰতো আগতে গাড়ীয়ে নাছিলে, এতিয়া মোৰ এখন নিজৰ গাড়ী হ'ব। মাক কোৱাই নাই, ফোন কৰি ক'লেতো মা একদম বহুত ভাল পাব। ঘূৰি পকি আহোঁগে, তাৰপিছত মাক ক'বা আৰু। তাকেহে, মোক সোনকালে শিকাই দিব দেই, তেতিয়া মই চলাই পেলাই একদম মাৰ ঘৰ পাবগৈ পাৰিম। হ'ব দিয়া। আহিলোঁ, বৈ। বন্ধুসকল, আমি সেই নতুন গাড়ী কিনিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। এতিয়া আমি গোটেইকেইটা যাওঁ, অলপমান ফুৰি আহোঁগে নতুন গাড়ীত বোলো কেনেকুৱা লাগে।
তেন্তে আজি খণ্ডটি ইমানলৈকে থাকিলে যদি খণ্ডটি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব এতিয়া আমি যাওঁ বলক